হাই ফ্ৰেণ্ডছ, মই পুৱাৰ পৰা যে দৌৰি আছোঁ, কোনো ধৰণৰ এতিয়া শৰীৰ চৰ্চা কৰা নাই। মোৰ পুৱাই 1.5 GB ডাটা চেছ, গতিকে মই এইটো জিঅ' ফিচাৰটো মোৰ কানেক্ট কৰা আছে, ৱাইফাই ল'ব আহিছোঁ, বেলেগ একো নহয়। এতিয়া শৰীৰ চৰ্চা কৰিব অহা নাই মই। এতিয়া ৰিচাৰ্জ কৰি আৰু ৰিচাৰ্জ কৰি পেলাই মই আৰু অলপ যাই কিনে শুম। এই কাৰণে মই দৌৰিব আহিছোঁ, বেলেগ একো কাৰণ নাই। হাই ফ্ৰেণ্ডছ, এই পুৱাই যে মই দৌৰি আছোঁ, মই ইয়াতে একো শৰীৰ চৰ্চা কৰিব অহা নাই। পুৱাই মোৰ 1.5 GB ডাটা চেছ, গোটেই ডাটা চেছ হোৱাৰ লগে লগেতো মই দিনটো চলিব লাগিব। চলিব লগা হ'লে এতিয়া কি কৰিম? এইখন দোকানত মোৰ মানে জিঅ' ফিডাৰটোৰ লগত মানে ৱাইফাই কানেক্ট কৰা আছে। গতিকে মই ইয়াতে বেলেঞ্চটো ভৰাই ল'ম দিনটো চলাৰ কাৰণে, তাৰপিছত আৰু এক টোপনি মাৰিম। মই ইয়াতে একো শৰীৰ চৰ্চা কৰিব অহা নাই।